guys, welcome back to my channel. ওলাইছে ৰাতিপুৱা স্কুল ওলাইছে বতৰ চাওকীয়া আকৌ আহিব বৰষুণ এয়া এটা পাচলি কাটিছোঁ আৰু এয়া জিকা আছে তিয়ঁহ আছে আলু পিঁয়াজ এইখিনি ভাজিব লাগিব ভিডিঅ'টো চাই থাকিব আপোনালোকে এয়া আমাৰ ভাত ৰেডি আৰু ল'ৰাক খুৱাই লওঁ স্কুল আহিছে এইটো হৈছে আনাৰস মাটি কঁঠাল ঘৰত লাগিছিলে তাৰে সকলোকে পিছে পিছে দিলোঁ আৰু মই ভাবিছোঁ আজি মুড়ি লাডু বনাম সেইবাবে লৈছোঁ চেনি এক বাতি ইফালে মুড়ি এক বাতি তাৰপিছত এতিয়া কেৰাহীখনকে গৰম কৰিবলৈ গৰম হ'বলৈ দিছোঁ এতিয়া চেনিখিনি দি দিম আৰু চেনিখিনিকে লৰাই থাকিব লাগিব মুড়ি লাডু এতিয়া চেনিখিনি পূৰা লাডু এতিয়া চেনিখিনি পূৰা গলি যোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব যাতে পূৰা গলি যায় এয়া মই লৰাই আছোঁ আৰু ভিডিঅ'টো চাই থাকিব আৰু গুড় দিও বনাব পাৰে মই চেনি দি বনাবলৈ চেষ্টা এতিয়া কাৰণ গুড় নাই এইখিনি পূৰা গলিব লাগিব যেতিয়া লৰাই আছোঁ এইখিনি এতিয়া গলিবলৈ লৈছে গলি যাব লাগিব কেইটা লাড়ু হয় এখন দেখাম আৰু এই ফাৰ্ষ্ট টাইম মুড়ি লাডু বনালোঁ ভালে বেয়া হ'ল আৰু এইখিনি এতিয়া চাহৰ লগত খাই চাব লাগিব আৰু এইকেইটা হ'লগৈ মুড়ি লাডু এইখিনি ভাল হ'ল বাৰু এইখিনি কিন্তু এইকেইটা অকণমান বেয়া হৈছিলে দেই এইখিনি তাৰপিছত এয়া মুড়ি লাডু আৰু এটা ল'ৰাই বোলে খায় আৰু আপোনালোকে বনাব পাৰে এনেদৰে ফাৰ্ষ্টতে চেনি একাপ লৈছোঁ আৰু মুড়ি এবাটি লৈছোঁ মুড়িখিনি যেতিয়ালৈকে গলি যায় তেতিয়ালৈকে লৰাই থাকিব তাৰপাছত গেছৰ ফ্লেম কম অফ কৰি দিব তাৰপিছত মুড়িখিনি দি আৰু লগে লগে বনাই যাব অকণমান ঠাণ্ডা হ'লে আৰু মইতো ওচৰৰ খুৰীজনীৰ পৰা শিকিছিলোঁ আৰু মুড়িকেইটা বনাওঁতে আপোনালোকে একাপ পানী লৈ হাতখন ধুই তিয়াই পেলাই এনেকৈ বনাব পাৰে আৰু এয়া মুড়ি লাডু ৰেডি এনেকৈ চাহৰ লগত খাব পাৰে আৰু এতিয়া আহিছোঁ আমি মিউজিক স্কুল ল'ৰাক লৈ আৰু এয়া ছাৰক সম্বৰ্ধনা জনাইছিলে নদুৱাৰ ছাৰে এৱাৰ্ড পাইছিলে তাৰে এখন ভিডিঅ' কৰি ৰাখিলোঁ আমাৰ এই ধন্যবাদ জনাইছোঁ আমাৰ গোহাঁই ছাৰক আৰু ইয়াৰ লগতে আমাৰ মনত আছে ইয়াৰ আমাৰ মনোজ দাই অকণমান মৰম যাচিব বিচাৰিছে
আৰু এই শুভ সন্ধিখনতে ছাৰৰ লগত ফটো উঠিলোঁ সকলোৱে। আৰু এয়া এক মুহূৰ্ত। বাইদেউসকলকো ফটোকপি তুলি দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।